MoniChoudhury আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু চাওক মোৰ ওচৰত আজি এটা একুৰিয়াম আছে, ইমান মৰম লগা মাছবিলাক চাওকচোন। টিকলু মই ইমান ভাল পাওঁ মই একুৰিয়াম, আৰু ঘৰত এটা ল'ম বুলি ভাবি আছোঁ। কিন্তু মই আজি একুৰিয়ামৰ দোকানলৈ অহা নাই, মই আহিছোঁ এইপিনে চাওক। পিকচাৰবিলাক দেখি আপোনালোকে গমেই পাইছে যে মই ক'ত আহিছোঁ। মই আহিছোঁ সেইদিনাখন মই আগৰটো ভিডিঅ'ত দেখাইছিলোঁ, মানে 3-4 দিন আগত মই দিছিলোঁ ভিডিঅ'টো যে মই টুটচিৰ পৰা এটা ডেণ্টেল ট্ৰিটমেণ্ট লৈ আছোঁ। মোৰ যিটো এই দাঁতৰ এই ফাকটো তেওঁলোকে মানে ট্ৰিটমেণ্ট কৰি নোহোৱা কৰিব পাৰিব বুলি কৈছে। তো তাৰ কাৰণে মই ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছোঁ। তাৰ আগত মানে কি মই দাঁতকেইটা ক্লিন কৰাব লাগিব, কাৰণ অকণ ইয়াতে য়েল্লো দাগ আছে আৰু এটা এক্সৰে কৰাব লাগিব। তাৰ কাৰণে মই আহিছোঁ এতিয়া ইয়াত। তো ব'লক ভিতৰলৈ যাওঁ, দেখাই দিম। এইফালে ভণ্টিজনী ইয়াতে ক্লিনিকতে থাকে, মানে ভিতৰত ভিডিঅ' কৰিব পাৰিলে দেখাম হা। ইপিনে চেম্বাৰৰ ভিতৰত আৰু এখেতৰ মাক আৰু বিশালে যেন মানে অকণকে উঠি যাব লাগিব। মই অপাৰেশ্যনৰ কাৰণে ৰেডি হৈছোঁ, একদম অপাৰেশ্যন যেনে লাগিছে। মই এনেও মানে এইবিলাক ভয়তে মানে কিবা কৰিব লাগে, এইটো ঘৰত গৈছে কাৰণেহে কৰিব পাৰিলোঁ নহয়। আচলতে ডক্তৰ বুলি ক'লে চবেই ভয় কৰে ন, তো ময়ো মানে এটা সাংঘাতিক ভয় কৰে। এইবোৰ যে কি দাঁতত এনেকুৱা ধৰণৰবোৰ লগাই আছে, মোক বেলেগ ভয় লাগিছে। বোলে কিবা কিবি হ'ব নেকি বা পাম বিষাব নাই। তেখেতে ইমান চফলি কৰিছে, গমেই নাপালোঁ কেনেকুৱা। এতিয়া আকৌ এইটো তাত সৰাব লাগিব, এটা কাম বাঢ়িল। এইপিনত দাঁতটো এতিয়া সৰাব লাগিব, সৰাই আপোনালোকক লগ পাই আছোঁ। চফা কৰাটো হৈ গ'ল দাঁতটো, এতিয়া মানে দাঁতটো বোলে সৰাব লাগিব, সেইটো কাৰণে প্ৰিপেৰেশ্যন চলি আছে। এয়া এইপিনে মোৰ প্ৰথম প্ৰেছাৰটো চেক কৰি ল'ব, তাৰপিছত কৈছোঁ দাঁতত হেনো বেজিও দিয়ে এতিয়া, আৰু দুটাকৈ বেজি দাঁতটো বেজিটো মই এনেকৈ চকু কৰি থাকিম না। মোৰ এয়া দাঁত উঘলা কাম, মানে দাঁত উঘলা প্ৰচেছটা চলি আছে। আৰু দাঁতটো উঘালিবলৈ লোৱাৰ আগতে এনেধৰণে কিবা এক্সৰে কৰি ল'লে, তাৰপিছত এতিয়া দুটা এনেস্থেচিয়া দিব, দুটাই দিয়ে নে এটাই দিয়ে, বেজি কেইটা দিয়ে জানো। আৰু দাঁতৰ গুৰিত বেজি দিয়া মই শুনিহে আছিলোঁ দেই, আজি মই নিজে ল'লোঁ আৰু এনেধৰণে বেজি দিছে। বাট বেজিটো লৈ উঠি কিন্তু মই ইমানো ভয় খোৱা নাই, আৰু ল'বলৈ লওঁতে মোৰ যিমানখিনি মানে বহুত দুখ পাম নেকি, নাই পোৱা। এটা পৰুৱা কামোৰা নিচিনা দুখ এটা পাইছোঁ, আৰু একদম বহুত চফ্টলি, হাতখন বহুত চফ্ট হয় এখেতৰ। মানে কোনফাল দিনো কেনেকৈ কামবিলাক কৰিলে মই গমেই নাপালোঁ, আৰু একদম ঘৰুৱাভাৱে কথা পাতি কামটো কৰিছে যে, সেইকাৰণে যিমানখিনি মনৰ ভয় আছিলে ন, ভয়খিনি মানে নাইকিয়া হৈ গ'ল। আৰু একদম ঘৰুৱা পৰিৱেশ টাইপত মানে মোক কামখিনি কৰাই, মোক বুলি নহয় প্ৰত্যেক পেচেণ্টৰ লগতে আচলতে ডক্টৰৰ তেনেকুৱাই এটা ৰিলেশ্যন হয়। মোৰ পাৰ্চনেল অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ, ডক্টৰ সন্দীপ সঁচাকৈ বহুত ভাল, একদম ফ্ৰী ফ্ৰেংক হয়। কাৰণ মই আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ, যদিও মই এনেকুৱা লগা নাই যে আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। আৰু তেওঁ কামবিলাক বহুত স্মুথলি কৰে। অকণমানতো এনেকুৱা মই বহুত বিষ অনুভৱ কৰা নাই, আৰু অপাৰেশ্যন হ'লেতো অকণমান লাইটলি থাকিবই, আৰু গমেই নাপালোঁ আৰু কেতিয়া কামখিনি হৈ গ'ল। দাঁতকেইটা সৰাই উঠাৰ পিছতহে গম পাই, গীতা নহয় দেই, এটা দাঁত সৰাইছোঁ। দাঁতটো সৰাই উঠি মই গম পাইছোঁ ৰাম হৈ গ'ল। আৰু দাঁতটো উলিয়ালে দেখিছে আপোনালোকে, আৰু নেক্সট টুকুৰীয়া মানে ওলাবৰ কাৰণে যুঁজি আছে।
এতিয়া দেখি ভিডিঅ'ত মই গম পাইছোঁ যে বহুত মানে কষ্ট তেখেতৰ চাগে বহুত কষ্ট হৈছে বাট মানে মই কিন্তু ইমান একো কষ্ট অনুভৱ কৰা নাই চ' সেইটো কাৰণে মই ভিডিঅ'টো ভালকৈ দেখুৱাইছোঁ যে মানুহে ভাবিব পাৰে দাঁতৰ হেৰিটো বহুত ভয় লগা বাট নাই একো নাই কৰিব পাৰিব নহ'লে বা এই বস্তুটোৱে মানে বহুত বেছি প্ৰব্লেম কৰি দিয়ে পিছলৈ এয়া মোৰ দুটুকুৰা কৰি উলিয়ালে দাঁতটো অল আউট দুটা ওলালে দেখাইছে নেকি হয়তো গ'ল মোক যে দেখিবলৈ একদম গোটেই বেমাৰীটোৰ নিচিনাই লগা হ'ল যেন একে বহুত ডাঙৰহে কিবা কৰিলে কিবা কিয় নাজানো অপাৰেশ্যন হ'লেতো মই সাংঘাতিক ভয় কৰোঁ আৰু এয়া দাঁতত মানে তোলা দি থৈ দিছে তাৰপিছত এতিয়া ধুই ধাই মানে এটা চিলাই বাকী আছে আৰু এইপিনে চাওক প্ৰচেছ চলি আছে মোৰ দাঁতটো ক্লিনিং কৰা হৈ গ'ল আৰু মই বেছি কথা পাতিব নোৱাৰিম ফুলি আছে এইপিনে ডক্টৰ.সন্দীপ বনিকিয়া আমাৰ এখেতে অকণমান কথা পাতি দিব কাৰণ মই কথা পাতিব নোৱাৰোঁ গমেই পাইছে বহুত ভাল ডক্টৰ হয় মোক ইমান ধুনীয়াকৈ কৰি দিলে মই গমেই নাপালোঁ মানে একদম চফ্টলি কৰিছে মই এনেকুৱা ভয় খাওঁ তথাপিতো যে মোক ইমান ধুনীয়াকৈ কৰি দিছে চ' ভালকৈ ছাৰক চাই লওক আপোনালোকে আহিব পাৰিব ছাৰ কিবা এষাৰ কৈ দিয়ক মোৰ হয় নমস্কাৰ ভাল লাগিছে একচুৱেলি তেওঁ যোনখিনি ট্ৰিটমেণ্ট নেচেচেৰী হয় সেই হিচাপত মই 100% দিছোঁ এণ্ড ছাকচেছফুল এতিয়ালৈকে হৈছে এণ্ড আই উইচ তাৰ বাকী যোনটো ফাৰ্ডাৰ ট্ৰিটমেণ্ট আছে সেইখিনি ছাকচেছফুলি হওক যাতে ফেইল নহওক একো ন এণ্ড আই এম অলৱেজ দেয়াৰ টু হেল্প আদাৰ পিপল অলছ' হু আৰ ইন নিড থেংক ইউ আচ্ছা আপোনাৰ এড্ৰেছটো কৈ দিব য'ত মানুহে যাতে আপোনাক সোনকালে পায় চেণ্ডিজ ডেণ্টেল কেয়াৰ ৰাজগড় ৰোড লেণ্ডমাৰ্ক ইজ গুৱাহাটী আই চেণ্টাৰ मतलब আপনার ক্রসিং রাজগড় পেট্রোল পাম্প আবাব SBI ATM ঠিক আছে মই ছাৰৰ কণ্টেক্ট পাই যাব ইয়াত কমেণ্ট কৰিলেও ডেছক্ৰিপশ্যনত দি দিব থেংক ইউ ছাৰ ওকে ওয়েলকাম দাঁতটো সদায় চব প্লেনিংটো গুচি গ'ল আমি বাহিৰত খোৱা প্ৰগ্ৰাম আছিলে নহ'ল চ' আজিৰ এতিয়া গৈছে এক্সৰে এটা কৰিবলৈ এক্সৰেটো কৰাৰ পিছতে যাম কিবা ঠাণ্ডা খাব লাগে ন ঠাণ্ডা কি খাম ৰাতিপুৱা ঘৰৰ পৰা একো খাই অহা নাছিলোঁ ভোকো লাগিছে এক্সৰেটো কৰিবলৈ সোমাওঁতে কাণফুলিযোৰ খুলি থ'ব লগা হ'ল আৰু এতিয়া এক্সৰে প্লেট লৈ ওলালোঁ এতিয়া কিবা এটা খাব যাম কিন্তু কি খাম তাকে ভাবিছোঁ দাঁতত যিহেতু চিলাই হৈ আছে আৰু এয়া চব KFC সন্মুখত আহি পাই গ'লোঁ কিন্তু তাকে বহুত দুখ লাগিছে আকৌ ৰাতিপুৱাৰ পৰা একো খাই অহা নাই উপায় নাই আৰু KFC কাষতে আইচক্ৰীম ঠাণ্ডা খাবলৈ দিছিলে ন আইচক্ৰীম খাব দিছিলে তো দুটামান আইচক্ৰীমকে খাওঁ আৰু উপায়টো নাই ইপিনে ভেনিলা ফ্লেভাৰ আইচক্ৰীম মোৰ আইচক্ৰীম এনেও মই বহুত ভাল পাওঁ তো আইচক্ৰীম খাওঁ কেইটামান খাই আৰু ঘৰলৈ যাম আজি দিনটো খোৱা নহ'বই যি কি নহওক ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব লগতে ইমান সময় যিহেতুকে আপোনালোকে চালে লাইক এটা কৰি দিয়ক যিসকলে আজি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লয় ছাবস্ক্ৰাইব কৰি ল'লে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সঠিক সময়ত পাব আৰু ক'ত যাওঁ কি কৰোঁ